হাই ফ্ৰেণ্ডছ, ৱেলকাম মাই চেনেল বৈকুণ্ঠ ব্লগ। তো আজি নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। বহুত দিন ব্লগ দিয়া নাই, কাৰণ জানেই অকলশৰীয়া লৈ আৰু আগলৈ পাছলৈ কোনো নাইতো, মানে ঘৰ চৰ কাম কৰিবলগীয়া হৈ আছিলে। তো ভাবিলোঁ আজি ব্লগ এটা দি দিওঁ। আজি এফালে যোৱা মানে ফুৰিবলৈ যাওঁ, তো ব'লক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। তো গোটেই আন্ধাৰৰ পৰা ওলাই এতিয়া ইয়াত গাড়ী পাই গ'লোহি। আমি বিশেষ জেগাডোখৰলৈ গৈ আছোঁ, বিশেষ বুলি নহয় আৰু জেগাডোখৰলৈ ফুৰিবলৈ গৈ আছোঁ। মানে আপোনালোকে প্ৰায়ভাগে চিনি পাবও পাৰে নাপাবও পাৰে। আৰু জেগাডোখৰ নামটো হৈছে সাপেকাঠি। সাপেকাঠিলৈ আমি গৈ আছোঁ, এখন বিয়া আছে। তাৰ পৰা আমি যাম বৰহাটলৈ যাম, তাত মানে কিবাকিবি বস্তু আছে, দাদাই দেখাম বুলি কৈছে। তো যাব লাগিব। তো ব'লক গৈ থাকোঁ এতিয়া। ইয়াত বস্তু এটা লক্ষ্য কৰিব দেই, এইখন গাড়ীখন যে আহি আছে, এইফালে যে আমাক এনেকৈ খুন্দা মাৰি দিব নিচিনা লাগে মোৰ আগতে। তাকে ভাবোঁ কেনেকৈনো পাৰ হৈ যায়, মানে গোটেই গ্লাছখনে মানে গোটেই ৰাস্তাটোক মানে ধৰি থকা যেন লাগে, মানে যেন গোটেই ৰাস্তাটোতে যেন অকল এখন গাড়ী চলি আছে তেনেকুৱা নিচিনা লাগে মানে। তো ব'লক আৰু সেইবোৰ পাহৰি মেলি যাওঁ এতিয়া সাপেকাঠিলৈ, তাৰপিছত যাম বৰহাটলৈ। তো ব'লক। তো ফাইনেলি আমাৰ ট্ৰেইন আহি পাই গ'ল। এয়া বহুত দিনৰ মূৰত ট্ৰেইনত উঠিম দেই আজি, বহুত দিন উঠাই নাই। তো ট্ৰেইনত উঠোঁগৈ, তাৰপিছত গৈ থাকোঁ আৰু সাপেকাঠিলৈ। তাৰপিছত বৰহাট যাম, বৰহাট অলপ ভিডিঅ' দীঘল হ'ব, কিন্তু চাই থাকিব আৰু শেষলৈকে দেই। এই ট্ৰেইনখন নাবে, উঠোঁ আৰু ৰ তো আমি আহি পাই গ'লোহি বাৰু। এতিয়া আমি বজাৰত সোমাইছোঁ, সাপেকাঠি বজাৰ, এখন বজাৰ দৃশ্য। তো ইয়াত মানে বজাৰ কেইটামান কৰি লওঁ, মানে কাপোৰ কানি নিব লাগিবতো, মানে লৈ নাহিলোঁ, মানে এনেকুৱা প্ৰেজেণ্ট লৈ নাহিলোঁ, সেইকাৰণে প্ৰেজেণ্ট ল'বলৈ সোমালোঁ ইয়াত। তো প্ৰেজেণ্টটো লৈ লওঁ, তাৰপিছত যাম। আপোনালোকে ভাবিছে চাগে কি কথা, মানে বজাৰ পাই গ'লোঁ ডাইৰেক্ট, মানে প্ৰেজেণ্টটো লৈ লওঁ, প্ৰেজেণ্টটো লৈ ল'ব লাগিব, প্ৰেজেণ্ট। তো এইখনে সাপেকাঠিৰ বজাৰ। চৰি, মানে অথনিৰ পৰা মই সাপেকাঠি কৈ আছোঁ, একচুৱেলি সাপেখাতিহে, সাপেখাতিৰ এখন বজাৰ মানে। তো অলপ দেখাই দিছোঁ সাপেখাতিৰ বজাৰ। তাৰপিছত আমি বিয়া ঘৰলৈ যাম, ৰাতি বিয়া আছে, মানে ৰাতি বিয়া হয়। তো ফাইনেলি আমি বিয়া ঘৰ পাই গ'লোহি। তো বিয়া ঘৰত এয়া এইটো অকণমান দেখাই দিছোঁ। তাৰপাছত অলপ ইয়াত দেখাই পিনে কাইলৈ ৰাতিপুৱা বৰহাটত লগ পামগৈ। তো এয়াই বিয়া দৃশ্য, মানুহ আহিছে অলপ আৰু কিবাকিবি হ'ব চাগে আৰু নাচিম মেলিম আৰু। তাৰপিছত বৰহাটত কাইলৈ লগ পাই আছোঁ। ৱেলকাম টু বৰহাট নেক্সট ডে'। তো এতিয়া ব'লক এজেগালৈ গৈ আছোঁ। এতিয়া আপোনাৰ বাজিছে 3টা বাজি গ'ল। তো অলপ ওলাই আহিলোঁ অলপ দাদাৰ লগত। আগত দাদা গৈ আছে, পাছে মই গৈ আছোঁ। দাদা আজি মানে নামৰূপৰ কিছুমান বিশেষ জেগা বুলিয়ে ক'ব লাগিব আৰু দেখাব। তো ব'লক চাওঁগৈ কি জেগা দেখায়। তো ব'লক আৰু। সেই যে ঘৰ নিচিনা দেখিছে সেইকেইটা একচুৱেলি ঘৰ নহয়, এটা ফেক্টৰী হয়, চাহপাতৰ ফেক্টৰী, যিটো আমি ৰাতিপুৱা শুই উঠি চাহ খাওঁ, সেই তাৰ পৰা উৎপন্ন হয় চাহ। তো সেইটোৱে। তো এয়া চাওক, আমাৰ অসমৰ এটা পৰিচয়, চাহ বাগান, যিটো আমি ৰাতিপুৱা নহ'লে থাকিবই নোৱাৰোঁ। আৰু ইয়াৰে কোমলীয়া পাতটো ছিঙি ফেক্টৰীত দিয়া হয়, আৰু ফেক্টৰীৰ পৰা চাহপাত হিচাপে প্ৰস্তুত কৰি বিভিন্ন জেগালৈ পঠিওৱা হয়। আৰু সেইটোৱে আমি ৰাতিপুৱা খাওঁ, যিটো নহ'লে আমি থাকিবই নোৱাৰোঁ। তো এয়া চাওক, দুইফালে চাহৰ গছ, মানে বাগান আৰু মাজত গৈ আছোঁ আমি। মজা লাগিছে, মজা। আৰু এইবোৰ গছবোৰ দেখিছে, গছবোৰত যিটো লতা বগাই আছে, লতাটো একচুৱেলি বনৰীয়া লতা নহয়, সেইটো জালুকৰ গছ হয়। তাৰপৰা জালুক পোৱা যায় বুলি কৈছে দাদাই কোৱা মতে আৰু। তাৰপাছত আৰু এইবোৰ চাওক কিমান মজা, মানে আপোনালোকে আহিলে গম পাব কি মজা নাজাৰা, মানে মই পাগল হৈছোঁ, পাগল হৈ গৈছোঁ। মানে কি মজা জেগা, আপুনি চাওক না। দুইফালে চাহৰ বাগান, মাজত ৰাস্তাটো, তাকো ৰাস্তাটোও মজা লাগিছে, মানে গৈ পিনে একদম পূৰা একদম মজা বতাহ মাৰি আছে, কি মজা। আপোনালোকে আহিলে গম পাব, মানে ভাষাৰে বুজাব নোৱাৰি জেগাডোখৰ কথা। নামৰূপত আছে, নামৰূপ বাগান, এইবোৰ বাগান আছে পূৰা, আৰু এই মজা লাগিছে আৰু আহি পিনি। তো এতিয়া ব'লক আগলৈ গৈ থাকোঁ, কি দেখোঁ আৰু দাদাই কি দেখাই নাজানো। তো মানে এই প্ৰথমকণ দেখিয়ে গম পাই গৈছোঁ আজি মানে আৰু কি দেখিম, মানে আৰুতো মজা চাগে বস্তু দেখাব। তো ব'লক আৰু আগলৈ গৈ থাকোঁ। তো আৰু এটা ইয়াতে বস্তু দেখাই দিছোঁ, চাই লওক। মানে ইয়াত এয়া পানী দি আছে চাওক, এইবোৰ পাইপ দেখিছে, মানে ইয়াত পানী পেলাই থৈছে, অলপ আগত গৈ দেখাব পাৰে। এইবোৰ চাওক, এইবোৰ পাইপে মানে পূৰা পানী ঢালি দিছে, মানে পাইপে মানে পানীটো যেনি তেনি মানে দি দিছে। মানে বাগানত পৰিব লাগিব ন পানীটো, তেতিয়াহে অলপ মানে এইবোৰ ভাল থাকিব পাতবোৰ। আৰু এতিয়া অলপ কেইদিনমানৰ পাছত চাগে ছিঙিব এইবোৰ আৰু মানে ছাইডত এখন নৈ এখন আছে, তাৰ পৰা পাইপেদি পানী
দিছে ইয়াত। তো এইবোৰ পানী দি আছে পূৰা বিন্দাছকৈ, মজা লাগিছে আৰু। ব'লক আগলৈ যাওঁ। ক'ত যে সোমাইছোঁ নহয়, এইবোৰ চক না গোটেই ট্ৰাক আছে আৰু এইবোৰ শিল আছে, ডাঙৰ ডাঙৰ শিল। তাৰপাছত এইবোৰ শিল দেখিছে আপোনালোকে। আৰু কি হৈছে মানে ইয়াৰ পৰা মানে শিলটো বিভিন্ন জেগালৈ যায়, ডাঙৰ ডাঙৰ শিলটো খালি, সৰু সৰু শিলটো নহয়। আৰু এতিয়া গৈ আছোঁ, ক'ত নিছে দাদাই নাজানো, দাদাই জানিব সেইটো কথা। কিন্তু তাত পাছে গৈ আছোঁ আৰু। জেগাডোখৰ চব কেনেকুৱা জেগা মানে এইবোৰ কি বুলি কয়, বস্তি বুলি যে কয়, বস্তি তেনেকুৱা বস্তি টাইপৰ জেগা। ইয়াত মানে অকল শিল পাব, শিল দম হৈ আছে, দিছেনে শিল দম হৈ আছে। তো আহি ইয়াত দৌল এটা পালোঁ, মানে শিৱ মন্দিৰ বুলি কয়, মন্দিৰ হয়। জয় শিৱ বাবা কৃষ্ণ, ভালে পালেগৈ হয় আৰু দেই, ক'লে গৈ আছোঁ নাজানো খালি। তো এখন নৈ হয়। তাৰপাছত এতিয়া ব'লক গৈ থাকোঁ এতিয়া আগলৈ, কি পাওঁ নাজানো আৰু। তো এইটো চক ফেক্টৰী হয়, ইয়াত কিবা সাৰ প্ৰস্তুত কৰে বোলে, এইটো ফেক্টৰী হয় এটা। তো এখন সৰু এখন হাবি, আৰু এই ফেক্টৰীটো যে, এই ফেক্টৰীটোত ইউক্ৰিয়া সাৰ প্ৰস্তুত কৰা হয় বুলি কৈছে দাদাই। ভালকৈ নাজানো বাৰু, তথাপিও শুনিছোঁ আৰু ইউক্ৰিয়া সাৰ। আৰু এইফালে আগত নৈ এখন আছে, নৈ ছাইড কাটি আছে মানে, এইফালে এখন, ইফালে সেই হাবিখনৰ ইপাৰে এখন নৈ গৈছে, এইফালে এখন নৈ আহিছে। এইফালে যিখন নৈ আহিছে না, সেইখন নৈ মানে কি, সেইখন মানে ডাইৰেক্ট ফেক্টৰীলৈ যায়। ফেক্টৰীত কিবা মানে পানীটো ব্যৱহাৰ কৰা হয় কিবা কামত, তাৰপিছত ব্যৱহাৰ কৰি পিনে এইবিলাক ছাইডলৈ উলিয়াই দিয়া হয় পানীটো। আৰু সেই পানীটো মানে সেইটো এক্সট্ৰাকৈ যায়গৈ ইফালে, আৰু যিখিনি দৰকাৰ হয় ফেক্টৰীত মানে ৰাখি থোৱা হয় আৰু পানীটো, সেইটোৱে কথা। তো এতিয়া অলপ আগলৈ যাওঁ ব'লক, চাই আহোঁগৈ কি আছে আৰু। তলত শিলবোৰ ক'ৰবাৰ পৰা আহে নে কিনো? তো দাদাই কোৱা মতে মাটি তলত হেনো শিল ওলায়, শিল য'তেই মানে খাওঁ ত'তেই শিল ওলাব, ইয়াত শিলেই ওলাব মানে। ঘাট আৰু এটা বস্তু চাওক, ইয়াত মানে চাওক, এইবোৰ মানে জুম কৰি দেখাই দিছোঁ, এক ছেকেণ্ড মই চাব ৰ'ব। ইয়াত মানে গৰু ইয়াত থাকে, সেই চাওক এইবোৰ গৰু দেখিছে, গৰু ইয়াত মানে থাকে নেকি নাজানো খালি আৰু দেই। নাই তাত দলং আছে নে কিনো? দাদাই কোৱা মতে এই জেগাডোখৰ দিল্লী ঘাট বুলি কোৱা হয়, 2 নম্বৰ দিল্লী ঘাট। মেইন দিল্লী ঘাট এই পাহাৰৰ ছাইডত আছেগৈ, তালৈ যাব নোৱাৰি, আন্ধাৰ হৈ যাব এতিয়া পূৰা। তো ইয়াতে চাওঁ অলপ ব'লক, তাৰপিছত যাবগৈ লাগিব আৰু ছাইডত নৈ এখনো আছে, এইফালে ছাইডত নৈ এখন আছে, নৈখনৰ নামটো নাজানো, কিন্তু নৈ এখন আছে বুলি জানো আৰু। তো সেয়া চাওক, আমি পাই গ'লোঁ, সেই গোটেই পানী পৰি আছে। তো যাওঁ ব'লক আগলৈ, চাই আহোঁগৈ কি আছেনো। এইফালে কি ৰাস্তা আছে নেকি তালৈ যোৱা? তো দাদাই কোৱা মতে সেই পাহাৰখন যে দেখিছে আপোনালোকে, সেই পাহাৰখনতে এই মেইন দিল্লী ঘাটটো আছে। এইটো এনেই সৰু সুৰা মানে 2 নম্বৰ দিল্লী ঘাট বুলি কোৱা হয় এই জেগাডোখৰক। আৰু সেই তাত পানী পৰি আছে, তালৈ যাম এতিয়া। তো ব'লক, এইবোৰ ইয়াত যিমান মানে এইবোৰ দেখিছে নাই, শিল পূৰা শিল, ইয়াৰ পৰা মানে শিল ওলায় দাদাই কোৱা মতে। মানে শিলবোৰ কি ডাঙৰকৈ একদম ডবল টুকুৰা হৈ ওলায়, আৰু সেইবোৰ শিল ইয়াতে ভাঙি নিয়া হয়, নি পিনে ট্ৰাকৰ হিচাপত এইবোৰ দেখিছে গোটেই শিল ট্ৰাকৰ হিচাপত পেলোৱাগৈ হয়, বিভিন্ন জেগালৈ নিয়া হয়, শিলেই আৰু পূৰা। তো এতিয়া সেইডোখৰ জেগালৈ যাওঁ ব'লক। এখন দেখিছে নৈ, আৰু ইয়াৰ মানে ইফালে এখন নৈ আছে, সেইখন নৈ ডাইৰেক্ট মানে এই ফেক্টৰীটোলৈ যায়, দেখিছে গোটেই নৈ। একদম মজা লাগিছে, আহি বিন্দাছ লাগিছে। দিনত অহা হ'লে আৰু ভাল লাগিলে হয়, মানে দিনত আহিবলৈ টাইম নাপালোঁ। তো এতিয়া সন্ধিয়া সময়তে অলপ ওলাই আহিছোঁ আৰু দেখাই দিবলৈ অলপ চেষ্টা কৰিছোঁ। এইবোৰ দেখিছে গোটেই শিলগুটি, আৰু পানী পূৰা পানী হৈ আছে, সেইডোখৰ পানী পৰি আছে, জুম কৰি অলপ দেখাই দিছোঁ। এই ছাইডত মানুহে বৰশী বাই আছে, মাছ ধৰি আছে পূৰা। আৰু এইবোৰ দেখিছে গোটেই মানুহ আছে,
সেইবিলাক গোটেই পানী পৰি আছে খটখটি তলৰ পৰা পূৰা বিন্দাছ লাগিছে। তো এতিয়া তালৈ যাম অলপ, দাদা আহি লওক বাৰু, মোৰ অকলে যাবলৈ ভয় লাগিছে, লোকৰ জেগাটো অকলে অকলে যাবলৈও বেয়া। মোৰ দেখিছে নাই, গোটেই শিলেই শিল মানে ইয়াত মানে যিমানডোখৰ জেগা আছে গোটেই মানে আপুনি শিলে পাব মানে পূৰা শিল ইয়াত। দুটামান লৈ জানি ঘৰ চৰ বনাব পাৰিম। তো ব'লক সেইডোখৰ জেগালৈ যাওঁ ব'লক। मैं पानी पानी हो गया, মজা 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 লাগিছে। দাদাই কৈছে পানীটোৰ পৰা হেনো কাৰেণ্টটো উৎপন্ন হয়, ক'ত হয় খালি সেইটো নাজানো। আৰু এই ছাইডত নৈখন দেখিছে যে, এই নৈখন ডাইৰেক্ট ফেক্টৰীলৈ গৈছে পূৰা, আৰু এইখনো এক্সট্ৰাকৈ গৈছে, এখন বেলেগ জেগালৈ গৈছে মানে। BVFCL লিখি থোৱা আছে ইয়াত। এইটো এটা ফেক্টৰী হয়, আপোনালোকে চাৰ্চ কৰি চাব, নিশ্চয় পাব ইয়াৰ ফুল মিনিংটো। এইটো এটা ইয়াৰে ফেক্টৰী হয়, ডাঙৰ ফেক্টৰী। গোটেই ৰাতি হৈ গ'ল, এয়া গোটেই আন্ধাৰ, মোৰ মানে মোবাইলৰ ফ'কাছ পোৱা নাই ইমান। এতিয়া ঘৰলৈ যামগৈ আৰু, এতিয়া ঘৰলৈ যাওঁ, আন্ধাৰ হৈ গ'ল পূৰা। তো আৰু কেনিবা সময় নেকি দাদা নাজানো, তো যাওঁ ব'লক এতিয়া অকণমান আগলৈ। এইটো ইয়াৰে কিবা এটা ফেক্টৰী হয়, আৰু এইটো ফেক্টৰী দেখাই ভিডিঅ'টো শেষ কৰিছোঁ। আকৌ অন্য এটা ভিডিঅ'ত লগ পাম, তো আজিলৈ এৰিছোঁ, বাই বাই।